ফ্ৰেণ্ডছ মোৰ চেনেল ডিপিকালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। মই আপোনালোকৰ মাজলৈ আজি এটা বেলেগ ধৰণৰ ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টোত চুলিৰ যতন আৰু ছালৰ কেনেদৰে যতন ল'ব পাৰি সেইৰ ওপৰত ক'বলৈ আহিছোঁ। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব। ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপি অল কৰি দিব। তো ব'লক তেনে ভিডিঅ'টো আৰম্ভ আমাৰ ফটা বন্ধ কৰিবলৈ হ'লে বা চিগাবোৰ বন্ধ কৰিবলৈ হ'লে চুলিবোৰত ভালদৰে তেল সানিব লাগে। তেলবোৰ যাতে আমাৰ চুলিত গুৰিলৈকে যায় সেইটো আমি ধ্যান কৰিব লাগে, যাতে চুলিবোৰে ভালদৰে তেলখিনি পায় আৰু ভালকৈ মাছাজ কৰিব লাগে চুলিখিনিত। লাহে লাহে তেলটো সানি পেলাই লাহে লাহে মাছাজ কৰিলে তেতিয়া চুলিখিনি ভিতৰলৈও যাব, তেতিয়া চুলিখিনি ভালদৰে বাঢ়িব পাৰিব বা ফটাবোৰো বন্ধ হ'ব। আৰু চুলিত বতাহ মাৰিলে বা গৰমৰ দিনত খোপা বান্ধি থ'ব লাগে বা বান্ধি থ'ব লাগে গোটাই, তেতিয়া ভাল হয়। চুলিখিনি মেলি থ'লে বতাহটো পায়, তেতিয়া অলপ ফটাৰ চান্সো থাকে। চুলিবোৰ খুব জোৰে জোৰে ফনিয়াওঁ, তাৰ ফলতো এনেকুৱা হয়, ছিগে, চুলিবোৰ সৰে, তাৰপিছত ফাটি ফাটি যায়। সেইকাৰণে আমি লাহে লাহে চুলিখিনি এনেকৈ আগলৈ আনি লাহে লাহে ফনিয়াই য'তবোৰ ভাঙিব লাগে যাতে আমাৰ চুলিবোৰে কষ্ট নাপায়। লাহে লাহে ফনিয়াই চুলিবোৰ ভালদৰে বান্ধি থ'ব লাগে, তেতিয়া চুলিবোৰ নিচিগে, নাফাটে। তো আৰু শুকান চুলিৰ বাবে নাৰিকল তেল ৰাতি সানি থৈ দিব লাগে। পাছদিনাখন আকৌ ৰাতিপুৱা শুই উঠি মূৰটো ধুই দিব লাগে, তেতিয়া চুলিখিনি পূৰা পিছল হয়, ভাল হয়। যিকোনো তেল সানিলেও হ'ব, কিন্তু নাৰিকল তেলটো বেছি ভাল, কাৰণ মই ইউজ কৰোঁ নাৰিকল তেলটো। তো চুলিবোৰ মোৰ অলপ ভাল হৈছেগৈ। মোৰ চুলিবোৰ ফাটা, কিন্তু আপোনালোকক ওচৰৰ পৰা দেখুৱাই দিছোঁ, অলপ অলপ কমিছেগৈ আৰু ভাল হৈছেগৈ। তো আপোনালোকেও এনেদৰে ব্যৱহাৰ কৰিব, চুলিখিনি ভালদৰে কৰি চাবচোন। অলপ হ'লেও চুলিৰ সমস্যাৰ পৰা অকণমান হ'লেও সমাধান পাব। চুলিৰ যতনৰ কথা যিখিনি মই জানো আপোনালোকক কৈছোঁ, কাৰণ ময়ো এনেকুৱাই কৰিছোঁ। তো আপোনালোকেও কৰি চাবচোন। উপায়েৰে কেনেদৰে এখন কোমল ছাল পাব পাৰোঁ, কি কি কৰিব লাগিব এখন কোমল ছাল পাবলৈ হ'লে, তো সেয়া আপোনালোকক মই ক'ম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। এখন কোমল ছাল পাবলৈ হ'লে আপোনালোকে এচামুচ নাৰিকল তেল ল'ব, তাত নেমু ৰস আধা চামুচ দি ভালদৰে মিক্স কৰি ল'ব। মিক্স কৰি ভালদৰে মুখত সানি ল'ব। সানাৰ পাছত 5 মিনিট ৰখি দিব। তাৰপাছত কুহুমীয়া পানীৰে মুখখন ভালদৰে চাফা কৰি ল'ব। এনেদৰে কৰিলে আপোনালোকে ৰাতিপুৱা শুই উঠি দেখিব পাৰিব এখন ভাল কোমল ছাল পাব। তো এনেদৰে কৰি চাবচোন, কৰিব লাগিব, এমাহমান কৰি চাব, ছাল পাব পাৰিব। মুখত গ্ল' পাবলৈ হ'লে এনেকুৱা কৰিবচোন, গাখীৰত এচামুচ নেমু ৰস দি ভালদৰে মিহলাই সপ্তাহত এদিনকৈ 15 মিনিট বা 10 মিনিট ৰাখি থ'বচোন। তাৰপাছত ঠাণ্ডা পানীৰে মুখখন ভালদৰে চাফা কৰি ধুই ল'ব। তেতিয়া দেখিব আপোনালোকৰ মুখত এটা ধুনীয়া গ্ল' আহিব। যদিহে আপোনালোকৰ ছালখন তেলেতীয়া হয় বা দাগ, শালমইনা আদিৰ সমস্যা আছে, এনে কৰিবচোন। মচুৰ দাইল, দৈ আৰু মৌ ৰস ল'ব। প্ৰথমতে মচুৰ দাইলখিনি ভালদৰে গাখীৰত কোমলাই ল'ব। কোমলি যোৱাৰ পাছত ভালদৰে মিহিকৈ পিচি ল'ব। পিচি হোৱাৰ পাছত দৈ আৰু মৌ ৰসখিনি ভালদৰে মিক্স কৰি মুখত সানি থ'ব। 10 বা 15 মিনিট সময় সানি থ'ব। 10 বা 15 মিনিট সময়ৰ পাছত মুখখন ভালদৰে ঠাণ্ডা পানীৰে ধুই ল'ব। দেখিব আপোনালোকৰ অলপ হ'লেও মুখখনত কিবা এটা সলনি হৈছে। আৰু এনে কৰিলে আপোনালোকৰ মুখৰ শালমইনা বা দাগসমূহ নাইকিয়া হ'ব। প্ৰায় এমাহমান কৰি চাব, নিশ্চয় ভাল ফল পাব। আৰু যিহেতু মোৰ ছালখনো অইল হয় আৰু ময়ো এনেকুৱাই কৰিছোঁ, এনেকৈয়ে মিক্স কৰি সানিছোঁ, তেতিয়া মোৰ দাগ আৰু শালমইনাসমূহ নাইকিয়া হৈছে। আপোনালোকে দেখিছে, মই ওচৰৰ পৰাই দেখুৱাই দিছোঁ, এয়া নাইকিয়া হৈছে। আপোনালোকে কৰিব। জানি আছিলে। ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপি অল কৰি দিব। আপোনালোকেও এনেকুৱাই কৰিবচোন। চুলিৰ যতন আৰু ছালৰ যতন এনেদৰেই ঘৰুৱা উপায়েৰে ল'ব পাৰিব। তো ভিডিঅ'টো ইমানেই আছিলে আজিলৈ, বাই বাই।